নমস্কাৰ মোৰ সমুখত অৰ্থাৎ কেমেৰাৰ পিছফালে আছে মাধুৰ্য বৰগোহাঁই মাধুৰ্যই মোক ক'লে যে বাইদেউ আপুনি এবাৰ অভাৰ থিংকিঙৰ ওপৰত ক'বচোন তেতিয়া মই ভাবিলোঁ হয় চাগে এই প্ৰজন্মৰ এটা সমস্যাই নেকি অভাৰ থিংকিং আৰু পঢ়া শুনা কৰি চালোঁ যে পৃথিৱীৰ 25ৰ পৰা 35 বছৰ বয়সৰ 73% 73% লোকে এই অভাৰ থিংকিঙত ভুগিছে এতিয়া অভাৰ থিংকিং যেটো আমি ইতিবাচক যদি চিন্তা কৰোঁ চিন্তা নিশ্চয় হেতু আমাৰ সমস্যা নহয় নেতিবাচক চিন্তা যেটো আমি অসমীয়াত দুশ্চিন্তা বুলি ক'ব পাৰোঁ হেতু আমাৰ কাৰণে সমস্যা যে কিয় আহে এই দুশ্চিন্তা বা অভাৰ থিংকিংটো কিয় হয় মই প্ৰথমতে ভাবো যে অভাৰ থিংকিঙত আসলতে আমি একাৰণে ভুগো যে আমি ৰিয়েলিটি আৰু যেটো বিশ্বাস আৰু বাস্তৱৰ মাজত আমি কেতিয়াবা বাট হেৰুৱাও তাৰ মানে আমি বাস্তৱৰ পৰা আঁতৰি যাওঁ আৰু আমি বিশ্বাস কৰা কিছুমান ধাৰণাৰ ওপৰত আমি বেছি গুৰুত্ব দিওঁ যেতিয়া ধাৰণা বা বিশ্বাসে আমাৰ মনৰ ওপৰত বেছি প্ৰতিক্ৰিয়া কৰে আমি বাস্তৱৰ পৰা আঁতৰি যাওঁ তেতিয়া অভাৰ থিংকিং হয় তে এই জেনেৰেশ্যনত মই দেখা পাওঁ যে বেছিভাগ ল'ৰা ছোৱালীয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যদি মন কৰোঁ তেনেহ'লে চাওঁ যে মোবাইল ফোনটো কাণত গুজি ফোনটো পকেট লৈ পেলাই কাম কৰি আছে অনবৰত এখন ভাৰ্চুৱেল পৃথিৱীৰ লগত তেওঁলোক মানে জড়িত হৈ আছে ৰাতিপুৱাৰ পৰা মোটামুটি মানে গধূলিলৈকে এতিয়া এই যে ভাৰ্চুৱেল পৃথিৱীখনত গোটেইবোৰ কথা কিন্তু ৰিয়েলিটি নহয় বহুত কথা আমি কল্পনা কৰোঁ আমি বিশ্বাস কৰি লওঁ সেইবোৰ লৈ পেলাই আমাৰ সংশয় হয় হেতু কাৰণে আমাৰ এই অভাৰ থিংকিংটো হয় এতিয়া কোনে কৈছিল কেতিয়া কোট কৈছিল মই পাহৰি গৈছোঁ কিন্তু কৈছিল যে বেষ্ট ইউজ অফ ইমাজিনেশ্যন ইজ ক্ৰিয়েটিভিটি and worst use of imagination is stress বা overthinking গতিকে আমাৰ কল্পনা শক্তিক যেতিয়া আমি ইতিবাচক দিশলৈ নিনি পেলাই নেতিবাচক দিশলৈ নি থাকো হেতুই overthinking এটা তাৰ কাৰণে আসলতে মানুহে প্ৰথম মই ভাবো যে বিচাৰি উলিয়াব লাগিব যে কি বস্তুটোৰ কাৰণে কি বস্তুটোক লৈ মোৰ overthinking হৈছে সেই বিষয়টো আমি নিজে যেহেতু আমি নিজে overthinkingত ভুগিছো আৰু নিজে অনুভৱ কৰি আছো যে হয় মোৰ দুশ্চিন্তাবোৰ বেছি হৈছে তেতিয়া আমি ভাবি উলিয়াব লাগিব যে কি বিষয়ৰ ওপৰত মোৰ দুশ্চিন্তাবোৰ বাঢ়িছে হেতু বিচাৰি উলিয়াব লাগিব তাৰ পিছতহে তাক মানে বেমাৰটো প্ৰথম বিচাৰি উলিয়াব লাগিব তাৰ পিছত তাৰ চিকিৎসা কৰিব লাগিব এতিয়া এই বিষয়বোৰৰ ওপৰত মোৰ কিয় অভাৰ থিংকিং হৈছে মই কিয় ভাবিছো এতিয়া নতুন প্ৰজন্মৰ মাজত সাধাৰণতে কি হয় যে কেৰিয়াৰ লৈ পেলাই কিছুমান অভাৰ থিংকিং মানে সমস্যা আহে যে কেৰিয়াৰৰ ক্ষেত্ৰত মই ক'ব খুজো যে এতিয়াৰ প্ৰজন্মই আসলতে যিবিলাক কেৰিয়াৰ অপচনছ সেইবিলাক আগৰ পুৰণি প্ৰজন্মতকৈ বহুত বেছি খোলা আছে গতিকে তেতিয়া এটা দিন আছিল যেতিয়া অকমান মেধাবী ল'ৰা ছোৱালী অলমান বেছি মাৰ্কস পালে তেতিয়া কি হ'ব ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব খুব বেছি প্ৰফেছৰলৈ যাব কিন্তু এতিয়া ইমানবোৰ কেৰিয়াৰ অপৰচুনিটিজ মানুহৰ আমাৰ সন্মুখত আছে যিকোনো এটা তোমাৰ পছন্দ অনুযায়ী যিকোনো এটা পাছি ল'ব পৰা যায় যেনেকৈ মানে এই যিবিলাক পৰম্পৰাগত আমাৰ যিবিলাক জীৱিকা আমি ভাবি থাকিছিলোঁ তাৰ পৰা আঁতৰি যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ সিনেমা ৱৰ্ল্ডত যেনেকৈ মাধুৰ্য এতিয়া চিনেমাটোগ্ৰাফি কেৰিয়াৰ হিচাপে লৈছে কোনোবাই মিউজিকত ভাল মিউজিকটো কেৰিয়াৰ হিচাপে লৈছে কেৰিয়াৰ হিচাপে ল'ব পৰা কোনোবাই ফেশ্বন ডিজাইনিং কৰিছে ফাৰ্মিংটো আজিকালি কিমান ভাল হৈ গৈছে যে সেইদিনাখন এজন যুৱকে মই কোৱা শুনিলোঁ যে 3 বিঘা মাটিত ভোট জলকীয়াৰ খেতি কৰিছে আৰু তেওঁ কৈছে যে 3 বিঘা মাটিত যদি মই 3 বছৰ ভোট জলকীয়াৰ খেতি কৰোঁ তেনেহ'লে মই এখন মাৰ্চিডিজ কিনিব পাৰোঁ এই যে ইতিবাচক চিন্তা কৰিবৰ কাৰণে আসলতে আমি আমাৰ প্ৰথম আমাৰ কেৰিয়াৰটো বা আমাৰ নতুন প্ৰজন্মৰ কাৰণে হেতু হৈছে মই কি কৰিমটো এটা সঠিক সিদ্ধান্ত প্ৰথমতে ল'ব লাগিব আৰু হেতু ক্ষেত্ৰত বেছি ভাবি থাকিব নালাগিব যে মই এটু কৰিম নে হেতু কৰিম নে হেতু কৰিম হেতুনে ভাবি নাথাকি খুব সুন্দৰকৈ বাছে হয় মোৰ এটুত ইন্টাৰেষ্ট আছে আৰু এটু নহয় যে নিজৰ পছন্দৰ এটা যেতিয়া জীৱিকা লোৱা হয় তেতিয়া এটু নহয় যে সেই জীৱিকাটোৱে মোক একে দিনাই বা কম সময়ৰ ভিতৰতে মোক প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিবলৈ দিব পাৰিম হেতু নহয় যদি মই হেতুৱে উদ্দেশ্য বুলি ভাবো তেতিয়া হলে কিন্তু মোৰ পছন্দৰ জীৱিকাটো মই নাপাব পাৰো গতিকে সেই ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত ল'ব লাগে দ্বিতীয় কথা হৈছে আবেগৰ যেটো প্ৰকাশ হেতু মানে ইমবেলেন্স হ'ব নালাগে কিন্তু আবেগৰ প্ৰকাশটো কৰিব লাগে তোমাৰ খং উঠিছে এজন বন্ধুৰ ওপৰত খং উঠিছে বন্ধুজনৰ ওপৰত খং প্ৰকাশ কৰিব নালাগে কিন্তু সেই খংটোৰ প্ৰকাশ মানে বন্ধুজনে কিয় সেই কথাটো মোক ক'লে হেতু কথা ভাবি যদি মই তাকেই যদি দিনটো ভাবি থাকো মোৰ 24 ঘণ্টা সময় সেই কাৰণটোত গ'ল কিহৰ কাৰণে গ'ল যে বন্ধুজনে মোক বেয়া কৈ ক'লে যে এজন জ্ঞানী মানুহক সুধিছিল যে খংটো কি আসলতে
তেওঁ কৈছিল যে খং হৈছে নিজকে দিয়া এটা শাস্তি আনৰ দুখৰ কাৰণে তেওঁ মোক বন্ধুজনে বেয়াকে ক'লে সেইটো তেওঁৰ দুখৰ কাৰণে মই মোক কিয় শাস্তি দিম 24 ঘণ্টা মই কিয় ভাবি থাকিম সেইটো কথা যদি মোৰ খুব অসহ্য হৈছে তেতিয়াহ'লে মই কাগজ এখনত লিখিম যে এই কথাখিনি যে যিমান পাৰি বেয়াকে মই লিখিম সাৱধান যাতে কাগজখন বন্ধুৰ হাতত নপৰে যিমান পাৰি মই বেয়াকে লিখি পেলাই মই কাগজখন ফালি পেলাম বা পুৰি পেলাম মই সেইটো মনৰ পৰা উলিয়াই দিলোঁ সেই বিদ্বেষ মোৰ মনত নাই মই কিয় ভুগি থাকিম তেওঁ ভুগি থাকক যি মোক বেয়া ব্যৱহাৰ কৰিছে তেওঁ ভুগি থাকক এই যুদ্ধখনৰ কথা বা এই মনোমালিন্যৰ কথা এই যে গালাগালি হ'ল সেইবিলাক কথা তেওঁ ভুগি চাফাৰ কৰি থাকে মই চাফাৰ নকৰোঁ মই যে এৰি দিলোঁ মোৰ মনত এতিয়া কোনো বিদ্বেষ নাই সেইটো ভাবোঁ এটা উপায় অভাৰথিংকিঙৰ পৰা হাত সাৰিবৰ কাৰণে এগৰাকী বুঢ়ী মানুহে সেইটো মই সম্ভৱতঃ সেইটো হোমেন বৰগোহাঞিৰ লেখাত ক'ৰবাত উল্লেখ কৰিছিল যে কোনোবা এগৰাকী বিশেষ ব্যক্তিৰ মাতৃ বুঢ়ী এগৰাকীয়ে তেওঁৰ 90 বছৰ বয়সত স্বীকাৰোক্তি দিছিল যে মই গোটেই জীৱন যিবোৰ কথা হ'ব বুলি আশংকাত দিন কটালোঁ সেই কথাবোৰৰ একোৱেই নঘটিল মোৰ জীৱনত গতিকে অভাৰথিংকিং এনেকুৱা এটা বস্তুটো সেই বস্তুটো লৈ আমি মানে আমাৰ মনত সংশয় আশংকা ভয় ইত্যাদি ভুগি থাকোঁ কিন্তু জীৱনটোত সেই ঘটনাবোৰ একোৱেই নঘটিল এইটো হ'ব নেকি সেইটো হ'ব নেকি কিন্তু সেইবোৰ একো হয়তো হোৱা নাই কিন্তু আমি ভুগিয়েই দিলোঁ গোটেই জীৱনটো সেইটো হৈছে অভাৰথিংকিং আৰু এটা মই উপায় ভাবোঁ যে অভাৰথিংকিঙৰ হাত সাৰিবলৈ য়েছ নো এই দুটা কথা স্পষ্টকৈ ক'বলৈ শিকিব লাগে হয় নহয় যাম নাযাম কৰিম নকৰিম এই যে য়েছ নো কোৱাৰ প্ৰৱণতাটো আমাৰ বহুতৰ এটা সংকোচবোধ থাকে মোৰো আছিল আগতে যে কিবা এটা কাম কোনোবাই অনুৰোধ কৰিলে মই জানো যে এই কামটো মোৰ কাৰণে বাৰ্ডেন হৈ যাব মই নোৱাৰিম কৰিব কিন্তু সন্মুখত মই স্পষ্টকৈ কৈ দিব নোৱাৰোঁ যে এই কামটো মই নোৱাৰিম কৰিব এই কামটো মই চাওঁচোন তেনেকুৱাকৈ মানে সেই কামটো মই দীঘলীয়া কৰি আছোঁ স্পষ্টকৈ এটা উত্তৰো দিয়া নাই সেই কথাটো মই ভাবি আছোঁ এই কামটো মই কৰিম নকৰিম কি ইমান দীঘলীয়া কি দৰকাৰ পৰিছে যে কামটো মই যদি তৎক্ষণাত মই এটা সিদ্ধান্ত ল'লোঁ যে হয় এই কামটো মই কৰিম নকৰিম আৰু মানুহজনক মই জনাই দিম যে মই কামটো কৰিব পাৰিম বা নোৱাৰিম সেই স্পষ্টকৈ য়েছ ন' এই দুটাৰ মানে সিদ্ধান্তটো আচলতে ল'বলৈ পাৰিব লাগে আৰু সেইটোৱে মই ভাবোঁ যে অভাৰথিংকিং বহুতখিনি দূৰ কৰাত সহায় কৰিব তাৰপিছত মই কৈছিলোঁ যে অভাৰথিংকিঙৰ কাৰণে প্ৰথম মই কাৰণখিনি উলিয়াই ল'লোঁ কি কাৰণত মই দুশ্চিন্তা হয় তাৰপিছত মই যে বাস্তৱ আৰু যিটো কল্পনা সেইটোৰ পৰা যে আমি আঁতৰি যাওঁ বাস্তৱৰ পৰা আঁতৰি যে বেছি কল্পনালৈ গুচি যাওঁ সেইটো নহ'বৰ কাৰণে মই আগতেও কৈছোঁ যে ভাৰ্চুৱেল পৃথিৱীখনৰ পৰা বিশেষকৈ আঁতৰিবৰ কাৰণে আমি কিছু সময় বাস্তৱ পৃথিৱীখনক উপভোগ কৰিবলৈ শিকিব লাগিব যে ৰাতিপুৱাৰ পৰা গধূলিকৈ মই আকাশখন দেখিছোঁনে ৰাতিপুৱাৰ পৰা গধূলি এই ঠাণ্ডা দিনত অকণমান কোমল পুৱা ৰ'দ ওলাইছে মই ৰ'দত থিয় হৈছোঁনে এই যে বাস্তৱ পৃথিৱীখনৰ পৰা বাদ দি আমি এখন স্ক্ৰীণত মূৰ গুজি থকা হৈছোঁ সেইটোৰ পৰা আঁতৰি আকাশখনলৈ চাবলৈ যে ওলাই আহি সপ্তাহত অন্তত এটা দিন মই আকাশখন চাম মই পৃথিৱীখন চাম মোৰ চৌদিশে থকা পাৰিপাৰ্শ্বিকত কি হৈ আছে সেইটো চাম মোৰ চুবুৰীয়াৰ ঘৰত এটা অকণমানি ল'ৰা সিদিনাখন জন্ম হৈছিল আজি দৌৰি ফুৰিছে তাক মই মনেই কৰা নাছিলোঁ শিশুৰ সৈতে সময় পাৰ কৰাটোৱে কিন্তু অভাৰথিংকিং মানে দূৰ কৰাত সহায় কৰে বাস্তৱ পৃথিৱীখনলৈ ওলাই আহিব আৰু আহি পেলাই চাওক যে সেই বাস্তৱ পৃথিৱীখনক উপভোগ কৰক আৰু সেইটো কাৰণে আৰু যদি কঠোৰভাৱে আপুনি ভাবে যে নাই মই অভাৰথিংকিঙৰ পৰা আঁতৰিবই লাগিব তেতিয়াহ'লে আপুনি সেই যিখিনি সময় আমি প্ৰকৃতিক উপভোগ কৰিব সেইখিনি সময়ত আমি মৌন হ'ব আপুনি একেবাৰে যিটো আমি মৌন ব্ৰত বুলি কওঁ নীৰৱে একেবাৰে কথা নোকোৱাকৈ আপুনি অলপ সময় যিখিনি আপুনি পাৰে যদি আপুনি সপ্তাহত 2 ঘণ্টাও তাৰ কাৰণে আপুনি বচাব পাৰিছে 3 ঘণ্টা যদি আপুনি বচাব পাৰিছে সেই সময়খিনি আপুনি যিমান সময় বচাব এটা দিন যদি বচাব পাৰিছেতো খুবেই ভাল এটা বেলাও যদি আপুনি সম্পূৰ্ণ মৌন হৈ পেলাই আপুনি আকাশখন চাওক ৰ'দজাক চাওক বতৰটো চাওক ডাৱৰ নে আজি ঠাণ্ডা কিমান পৰিছে কেনেকুৱা লাগিছে এই বাস্তৱলৈ অহাৰ এটা মানে চেষ্টা সদায় কৰক আমি বাস্তৱৰ পৰা আঁতৰি যিটো যান্ত্ৰিকতাই আমাক এনেকুৱা কৰি দিছে যে আমি সব বস্তু হাতৰ মোবাইলটোতে আমি জানিবলৈ বিচাৰোঁ আমি টেম্পাৰেচাৰটো আমি লৈ পেলাই চাওঁ যে আজি টেম্পাৰেচাৰ গুৱাহাটীত ইমান হৈছে বাছ হৈ গ'ল আৰু কিন্তু টেম্পাৰেচাৰটো ইমান হ'লে গুৱাহাটীত কেনেকুৱা হয় বতৰটো সেইটো কিন্তু আমি গম নাপাওঁ সব বস্তু আমাক হাতত লগা হৈছে তাৰ পৰা আঁতৰি আপুনি প্ৰকৃতিৰ মাজলৈ ওলাই আহক আৰু এইটোৱে নিশ্চয় আপোনাৰ অভাৰথিংকিং দূৰ কৰাত সহায় কৰিব থিংকিংটো ভাল আমি চিন্তা কৰোঁ আমি চিন্তাটো আমিয়ে কৰিব পাৰোঁ নহয় জানো জীৱ জন্তুৱে যে আমি জানো যে মানে কুকুৰৰ খুব আবেগ আছে
আটাইতকৈ আৱেগিক জন্তু কুকুৰ তেনেকৈ হাতীৰ খুব স্মৃতি শক্তি আছে আটাইতকৈ স্মৃতি শক্তি থকা জন্তু হৈছে হাতী কিন্তু চিন্তা তেওঁলোকে কৰিব নোৱাৰে জীৱ-জন্তুৱে সিহঁতে চিন্তা কৰিব নোৱাৰে চিন্তা কেৱল আমি কৰিব পাৰোঁ গতিকে কিমান এটা এক্সক্লুসিভ আমাৰ এটা গুণ যে আমি মানুহ হিচাপে আমি কি পাৰ্থক্য জীৱ-জন্তুৰ পৰা আমি চিন্তা কৰিব পাৰোঁ কিন্তু সেই চিন্তাক মানে চেনেলাইজ কৰাত আমি ভুল কৰোঁ আমি সদায় ইতিবাচক চিন্তাবিলাকলৈ নগৈ নেতিবাচক চিন্তাবিলাকলৈ গৈ থাকোঁ সেইটো আচলতে সেইটো নিয়ন্ত্ৰণ কৰিব পৰাটো আমাৰ নিজৰ হাততে থাকে আমি বাছি উলিয়াও সমস্যাবোৰ আৰু ভাবো যে আমি যে বাস্তৱ পৃথিৱীখনত আমি জীয়াই থাকিব লাগিব আৰু তাৰ পৰা আমি আঁতৰি এইটো হ'ব পাৰে সেইটো হ'ব পাৰে কাৰবাৰ ভূতলৈ ভয় ভূতৰ কথা চিন্তা কৰি থাকে কাৰবাৰ আন্ধাৰলৈ ভয় কাৰবাৰ দুৰ্ঘটনালৈ ভয় সেইবোৰ কেতিয়া হ'ব আমি কেতিয়াও ক'ব নোৱাৰো আমাৰ জীৱনত দুৰ্ঘটনা কেতিয়া আহিব আমাৰ জীৱনত সেই কথাবোৰ আমি কেতিয়াও নিজে ক'বই নোৱাৰো নিজে যেহেতু ক'ব নোৱাৰো সেইটো কথা ভাবি কি লাভ এটো যদি হ'ব কিবা এটা ঘটনা আমাৰ জীৱনত ঘটি গল হেতু ঘটিব হেতুত আমাৰ নিয়ন্ত্ৰণ নাই যদি নিয়ন্ত্ৰণ নাই আমি কিয় ভাবি থাকো আৰু যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰো তেনেহলে আমি নিয়ন্ত্ৰণ কৰিব পৰাৰ ব্যৱস্থাটো কৰো যে এই বস্তু সাৱধানে গাড়ী চলালে দুৰ্ঘটনা নঘটে কম স্পিডত গাড়ী চলাব লাগে ড্ৰিংক কৰি পেলাই গাড়ী চলাব নালাগে এই সাৱধানতাখিনি আমি লম কিয় লম যে দুৰ্ঘটনা নহবৰ কাৰণে মই এইখিনি সাৱধানতা লম কিন্তু মই যদি অনাহকত ভাবি থাকো যে যদি দুৰ্ঘটনা হয় হলেতো হবই মোৰ হাততে নিয়ন্ত্ৰণ নাই গতিকে মোৰ হাতত যিখিনি নিয়ন্ত্ৰণ আছে সেইখিনি মই মানি চলিব লাগিব তাতকৈ বেছি আমি আৰু দূৰলৈকে নেতিবাচক চিন্তাটো লৈ থাকিব নালাগে মই ভাবো যে এইখিনি নিয়ন্ত্ৰণ কৰাটো খুব এটা টান কাম নহয় তাৰ পিছতো যদি হৈ থাকে কাৰণ আমাৰ মনোজগতখন অতি অদ্ভুত এখন জগত গতিকে সেই জগতত যদি আমি নিজৰ হাতত কেতিয়াবা নিয়ন্ত্ৰণ যদি নথকা হৈ যায় তেতিয়া কিন্তু আমি সহায় বিচাৰিব লাগিব আৰু তেতিয়া সেই সহায় হয়তো কোনোবা কাউন্সিলৰৰ ওচৰলৈ যাব লাগিব গৈ পেলাই আমি বিষয়টো কৈ পেলাই যে মোৰ কি বিশেষ বিষয়ত মই অভাৰথিংকিং কৰো হেখিনি তেওঁৰ আগত কৈ বিশ্বাসযোগ্য এজন কাউন্সিলৰৰ সৈতে কথা পাতিব লাগিব যদি আপোনালোকৰ মোৰ এই কথাখিনি ভাল লাগিল তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব যাতে মই আৰু অধিক সংখ্যক লোকক এই দুটা কথাৰে মোৰ অভিজ্ঞতাৰে অনুপ্ৰাণিত কৰিব পাৰো নমস্কাৰ